নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই বিশেষকৈ ক'ব বিচাৰিছোঁ যে অনাগতৰ দিনত যি 2 লাখ চাকৰি প্ৰদান কৰিব আমাৰ সন্মানীয় মাননীয় CM ছাৰে, গতিকে সেই 2 লাখ চাকৰি পাবৰ কাৰণে আমি এতিয়াৰ পৰা নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। যিহেতু বৰ্তমান সময়ত নতুন চৰকাৰ গঠন হৈছে, গতিকে চৰকাৰ গঠন হোৱাৰ লগে লগে চৰকাৰে নতুন এক উদ্যমেৰে নতুন শিক্ষিত যুৱক যুৱতীৰ বাবে এক নতুন সুযোগ প্ৰদান কৰিছে। গতিকে এই সুযোগ আমি সকলোৱে গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে। যিহেতু বৰ্তমান দিনত কেণ্ডিডেটৰ সংখ্যা বহুত বেছি হৈছে, গতিকে সেই কেণ্ডিডেটসমূহৰ ভিতৰত আমি কেনেদৰে নিজে এটা চাকৰিৰ কাৰণে যোগ্য প্ৰাৰ্থী হিচাপে বিবেচনা কৰিব পাৰোঁ, তাৰ কাৰণে নিজেই নিজক প্ৰস্তুত কৰি তোলাটো আজিৰ দিনত অতি প্ৰয়োজন হৈ পৰিছে।